ইয়াৰ গাজৰৰ লাৰু, ইয়াৰ পিঠা, এইবিলাক লাৰু পুৰা পিঠা পিঠা সজোৱা হৈছে। গুড়াৰ লাৰু, নাৰিকলৰ লাৰু, আলমাৰি এটি ভৰ্তি, তিলৰ লাৰু, ইয়ে টপা পিঠা। এভৰিথিং ইজ ৰেডি, তল খালী হ'ল দগৰি। পিঠা লাৰু আদি চব বনোৱা হৈছে, সকলোৱে বনাইছে নিশ্চয় ন। খাব লাগে আমি মুঠতে বিহু, আৰু সকলোকে খুৱাব লাগে। আমাৰ অসমীয়াৰ এইটো ভোগালী উৎসৱটো বহুত ভোগৰ উৎসৱ, যিমান খাওঁ আৰু সিমানকৈ আমি খুৱাইও ভাল পাওঁ ন। আমি চুঙা পিঠা কেনেকৈ বনাইছোঁ কাগজ নলগে এইটো এই পাটু দিয়া কি পেটুলা পেটুলা মামা এই দুটা সেইটো আৰু পেটটো ওলাই আছে গল্ডেনটো ধুনু এইটো পেটুলা নহয়, এইটো ক্ষীণ, এইটো ক্ষীণ মাছ, এইটো লাম্বা আহি ধুনু। চব প্ৰস্তুতি হৈ আছে, আমাৰ ভেড়াঘৰ পূৰা তৈয়াৰ হৈ গৈছে। বৰষুণে চব পাইনা কৰি পেলাক। ইমান ধুনীয়াকৈ বনোৱা গৈছিল, এইটো একেবাৰে জিকি গ'ল না বহুতখিনি, সেইকাৰণে পূৰা এই হেৰিবিলাক পূৰা একদম নাৰাবিলাক বাহিৰত মেলি দিয়া হৈছে জিকাৰ কাৰণে। দেখা পাইছে পিছফালে, ধুও চাই লওঁ একবাৰ, ভাল হৈছেনে মদটো। সৰুকৈ বনাইছে আৰু সৰুকেইটাৰ কাৰণে। এই জাইলাকেইটাইতো একেবাৰে ৰাতিপুৱা এক বাল্টি পানী একেবাৰে উলিয়াই দিয়া হৈছে। সকলোকে শুভকামনা জনাইছোঁ মাঘ বিহুৰ। সকলোৰে মনৰ বিলাক আন্ধাৰ আঁতৰি যাওক তাকে কামনা কৰিছোঁ, আৰু ভালদৰে খাব মাঘ বিহু। চিনেকি বাবা ইয়াতে ফূৰ্তিটোৱে মেইন আৰু মাত্ৰ দুটা দুটালৈ থাকিলে কেনেকৈ হ'ব? এটা হ'ব, দুপৰীয়া দুটালৈ থাকিলে হৈ যাব ধুনীয়াকৈ। ৰাতি দুটা তুমি হেলেলেং দিবা একেবাৰে। সকলোকে মাঘ বিহুৰ বিচাৰিলো, ভালদৰে খাওক ন, সকলোৰে মনৰ আন্ধাৰ আঁতৰি যাওক তাকে কামনা কৰিছোঁ।